Hello everyone, I am Lukman H Ansary, an English linguist, trainer and mentor. Today you are going to learn past indefinite tense. So let's get started. যিদৰে মই প্ৰিভিয়াস ভিডিঅ'বোৰত কৈ আহিছো যে যিকোনো টেন্সৰ সূত্ৰ মুখস্থ ৰাখিবলৈ হলে সেই টেন্সত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দৰ অৰ্থ জানিব লাগিব। সো গতিকে পাষ্ট মানে হল অতীত আৰু ডেফিনিট মানে হল নিৰ্দিষ্ট, ইনডেফিনিট মানে অনিৰ্দিষ্ট, টেন্স মানে কাল। সো সূত্ৰটো অতি সহজ। অতীত কালত অনিৰ্দিষ্ট সময়ত কোনো এটা কাম কৰা বা হোৱা বুজালে তাক কি কোৱা হ'ব? পাষ্ট ইনডেফিনিট টেন্স। সো এতিয়া সিম্বললৈ আহো। সিম্বল হল ইছিলো, ইছিলা, ইছিলে। যেনে মই ভাত খাইছিলো, তুমি খাইছিলা। সো তুমি ঘৰত খানা খাইছিলা, তো খাইছিলা ইছিলা পোৱা গ'ল। গতিকে আমি গম পালো কোন টেন্স? পাষ্ট ইনডেফিনিট টেন্স। গতিকে এই বাক্যটোক আমি সাইন্টিফিক মেথড 2 অনুযায়ী ট্ৰান্সলেচন কৰিম। যদিহে আপুনি এতিয়ালৈকে সাইন্টিফিক মেথড 2 চোৱা নাই তেতিয়াহ'লে ওপৰৰ আই বাটনত ক্লিক কৰি নাইবা ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰি সাইন্টিফিক মেথড 2 চাই লওক। তাৰ কাৰণ সাইন্টিফিক মেথড 2 অবিহনে এই টেন্সটো আমি অতি সহজে ট্ৰান্সলেচন কৰিব নোৱাৰিম। সাইন্টিফিক মেথড 2 মানে 6টা স্টেপৰ নাম। স্টেপ নম্বৰ 1 হল ভার্ব নিৰ্ণয় কৰা। প্ৰতিটো বাক্যৰ শেষত সাধাৰণতে ভার্ব থাকে। তো তুমি ঘৰত খানা খাইছিলা, সো খোৱা এটা কাম, গতিকে এইটো এটা ভার্ব। ভি ফৰ ভার্ব নিৰ্ধাৰণ কৰিলো। এতিয়া স্টেপ নম্বৰ 2 হল সাবজেক্ট নিৰ্ণয় কৰা। এই বাক্যত কোনে সাবজেক্ট? খানা কোনে খাইছিল? তুমি খাইছিলা। সো গতিকে তুমি তলত কি এস ফৰ সাবজেক্ট বহাব লাগিব। স্টেপ নম্বৰ 3 হল 1 2 3 4 5 নিৰ্ণয় কৰা। 1 মানে হল এটা প্ৰশ্ন, ভার্বক কি দি প্ৰশ্ন কৰিব লাগিব যে তুমি কি খাইছিলা? কি খাইছিলা? খানা খাইছিলা। গতিকে খানা শব্দৰ তলত আস্তানি 1 বহাব লাগিব। কোৱেশ্চন নম্বৰ 2 হল তুমি কাক খাইছিলা? কোনো উত্তৰ নাই। কোৱেশ্চন নম্বৰ 3 কেনেকৈ খাইছিলা? কোনো উত্তৰ নাই। কোৱেশ্চন নম্বৰ 4 ক'ত খাইছিলা? ঘৰত খাইছিলা। আৰু কোৱেশ্চন নম্বৰ 5 হল কেতিয়া খাইছিলা? এই বাক্যত কোনো উত্তৰ পোৱা নাই। সো এইখিনি আছিল স্টেপ নম্বৰ 3। এতিয়া স্টেপ নম্বৰ 4 হল টেন্স নিৰ্ণয় কৰা। টেন্স নিৰ্ণয় কৰিবলৈ হলে প্ৰতিটো বাক্যৰ শেষত গৈ চাব লাগিব কোন টেন্সৰ আমি সিম্বল পালো। সো ইছিলা, ইছিলে, ইয়াৰ পৰা কোনো এটা পালে কি টেন্স হয়? পাষ্ট ইনডেফিনিট টেন্স। গতিকে ইছিলা পালো, গতিকে এটো কোন টেন্স হ'ব? পাষ্ট ইনডেফিনিট টেন্স। এটা স্টেপ নম্বৰ 5 হল ট্রান্সলেশন কৰা। ট্রান্সলেশন কৰাৰ স্ট্ৰাকচাৰ আপোনালোকে সবেই জানে। তাৰ কাৰণ হল আপোনালোকে নিশ্চয় সাইন্টিফিক মেথড 2 টো চাইছে। সো সাইন্টিফিক মেথড 2 অনুপাতে স্ট্ৰাকচাৰ হল প্ৰথমত সাবজেক্টৰ ইংৰাজী বনোৱা। সাবজেক্ট ইয়াতে কি? তুমি। তুমিৰ ইংৰাজী কি? ইউ। তাৰপিছত ভার্বৰ ইংৰাজী খোৱা। খোৱাৰ ইংৰাজী কি? ইট ব্যৱহাৰ হয়, টেক ব্যৱহাৰ হয়। আমি ইয়াতে টেক ব্যৱহাৰ কৰিম, টি এ কে ই, টেক। খানাৰ ইংৰাজী কি? ফুড। ফুড। আৰু ঘৰতৰ ইংৰাজী এট হোম। স্টেপ নম্বৰ 6 হল ফর্মস অফ ভার্ব বহোৱা। এই টেন্সৰ অক্সিলাৰি বা ফর্মস অফ ভার্ব কি? সাবজেক্ট। সাবজেক্ট বহাই দিছো। তাৰপিছত ভার্বৰ সেকেন্ড ফর্ম। সো টেক, টুক, টেকেন। টেক, টুক, টেকেন। কোনটো আহিব তেন্তে? টুক আহিব। গতিকে আমি এই টেক টুক আকৌ টুক টুকে দি চেঞ্জ কৰি দিম, টুক। সো ইউ টুক ফুড এট হোম হৈ গ'ল। সো এই বাক্যটোক যদি আমি ইয়েস নো কোৱেশ্চনলৈ পৰিৱৰ্তন কৰিব খুজো তেতিয়াহ'লে যেনেদৰে প্ৰেজেন্ট ইনডিফিনিট টেন্সত কৰিছিলো একেদৰে ইয়াতে এটা ডু বঢ়াব লাগিব। সো আমি এটা ডু বঢ়াই দিলো, ডু। তাৰপিছত ওপৰৰ বাক্যটো হুবহু আনি দিলেই হ'ল। ডু ইউ took food at home। এটা নিয়ম মনত ৰাখিব লাগিব যে এটা বাক্যত যেতিয়া দুটা ভার্ব হয়, হ'ব পাৰে এটা মেইন ভার্ব আৰু এটা অক্সিলাৰি ভার্ব, তেতিয়াহ'লে প্ৰথমত থকা ভার্বটোক আমি ভার্বৰ সেকেন্ড ফর্ম ব্যৱহাৰ কৰিব লাগিব। সো ইয়াতে টুক এটো এটা মেইন ভার্ব আৰু ডুটো ইয়াতে অক্সিলাৰি ভার্ব হিচাপে ব্যৱহাৰ হৈছে। গতিকে দুটা ভার্ব পোৱাৰ কাৰণে আমি এই ডুটোক আমি সেকেন্ড ফর্মলৈ ৰূপান্তৰিত কৰিম আৰু টেকটোক আকৌ ফার্স্ট ফর্মলৈ ৰূপান্তৰিত কৰিব লাগিব। গতিকে কি হ'ব? ডুটোক আমি কাটি কি বনাব লাগিব? ডিড বনাব লাগিব। টুক শব্দটোক কি বনাব লাগিব? টেক বনাব লাগিব। টুক টুক টেক। সো হৈ গ'ল, ডিড ইউ টেক ফুড এট হোম?
এতিয়া yes no ws question অতি সহজ ws word এতে কেতিয়া আছে কেতিয়া শব্দৰ ইংৰাজী আমি জানো সবে when বহাই ওপৰৰ বাক্যটো হুবহু আনি দিলেই হ'ল when did you take food at home হইল সো এতিয়া নেগেটিভ বনাবলৈ হলে ওপৰৰ যি এফাৰ্মেটিভ বাক্য আছিল সেই বাক্যটো হুবহু আনি দিম সো ইয়াতে এটা কথা মন কৰিব লাগিব যে তুমি ঘৰত খানা খোৱা নাছিলা নহয়বদক এটা সেন্স আছে গতিকে আমি নট বনাব লাগিব আৰু যিকোনো ভার্ব থকা টেন্সত আমি ডাইৰেক্ট নট বৃদ্ধি কৰিব নোৱাৰি তাৰ লগত কোনো এটা অক্সিলাৰি বৃদ্ধি কৰিব লাগিব গতিকে ইয়াতে আমি কি এটা ডু তাৰ পিছত নট বৃদ্ধি কৰিলো ডু নট সো এতিয়া হেই ৰুলটো আকৌ ইয়াতে আহি গল গতিকে কি হৈ গল you did not take food at home আৰু ইয়াৰ শর্ট ফর্ম ব্যৱহাৰ কৰিলে কি হ'ব you didn't সো এই বাক্যটোক যদি আমি yes no কোৱেশ্চন কৰিবলৈ খুজো এই গোটেই didn't টুক আগত আনি দিলেই হ'ল didn't you take food at home তাৰপিছত ws কোৱেশ্চন বনোৱা অতি সহজ কেতিয়া শব্দ আছে ইয়াতে কেতিয়াৰ ইংৰাজীটো প্ৰথমত বনাই দি ওপৰৰ বাক্যটো হুবহু আনি দিলেই হ'ল when didn't you take food at home হৈ গল সো আপোনালোকে চালে অতি সহজ নিয়মত মই আপোনালোকক ফার্স্ট ইনডেফিনিট টেন্স শিকালো যদি এই ভিডিওটো ভাল লাগিছে লাইক কৰিব আৰু বেয়া লাগিলে ডিসলাইকৰ বটনটো আছেই থ্যাংক ইউ